31 মাৰ্চত দিনৰ 11 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উপেন ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি সেই দিৱসটোৰ প্ৰসংগত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে আমি এই গোটেই আঁচনিসমূহ ইয়াৰ ধনৰাশি ডিবিটিৰ মাধ্যমেৰে হিতাধিকাৰীসকললৈ ছাত্ৰ ছাত্ৰীসকললৈ আমি মুকলি কৰি দিম আৰু এই গুৰুত্বপূৰ্ণ আঁচনিসমূহৰ ভিতৰত আছে অসমৰ আমি 52,000 টেবলেট মোবাইল টেবলেট আমি শিক্ষানুষ্ঠানসমূহলৈ বিতৰণ আৰম্ভ কৰিম আমি সংখ্যালঘু সম্প্ৰদায়ৰ যি ছাত্ৰী আছে তেওঁলোকলৈ 26,225 গৰাকী ছাত্ৰীলৈ আমি বিশেষ জলপানী আমি আগবঢ়াম উইমেন এডুকেশ্যনৰ ওপৰত চৰকাৰখনে গুৰুত্ব দি আহিছে আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ লগে লগে ড্ৰপ আউট ৰেটটো কমোৱাৰ কাৰণে আমি এই জলপানী ৰাশি দিম যোৱা বছৰো আমি দিছিলোঁ প্ৰায় 21,000 ছাত্ৰীক ইয়াৰে ক্লাছ 10ত পঢ়ি থকাসকলে প্ৰতি বছৰ তেওঁলোকে 2,000 টকা একাদশ শ্ৰেণীত পঢ়ি থকাসকলে 4,000 টকা আৰু দ্বাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰীসকলে 4,000 টকাকৈ লাভ কৰিব সৰ্বমুঠ 26,225 গৰাকী ছাত্ৰীয়ে এই জলপানী লাভ কৰিব বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ যিসকল আমাৰ ছাত্ৰী পঢ়ি আছে সেই অধ্যয়নৰত ছাত্ৰীসকলৰ কাৰণে বছৰত 10,000 টকাৰ এটা মোবিলিটি গ্ৰাণ্ট তেওঁলোকৰ শিক্ষানুষ্ঠানলৈ অহা যোৱা কৰাৰ কাৰণে এইটো দিয়াৰ কথা ঘোষণা কৰিছিলে আৰু এই আঁচনিৰ অধীনত আমি যিসমূহ আবেদন এই আঁচনিখন সম্পূৰ্ণ আবেদন ভিত্তিক অনলাইন পৰ্টেল যোগে আবেদন গ্ৰহণ কৰা হৈছিলে আৰু 7,730 গৰাকী এনে ছাত্ৰীলৈ 7,72,00,000 টকা তেওঁলোকলৈ মুকলি কৰি দিয়া হ'ব আমাৰ 31 মাৰ্চৰ দিন 7,723 দুখীয়া ছাত্ৰ ছাত্ৰীক কিতাপ কিনিবৰ কাৰণে সকাহ দিয়াৰ অৰ্থে 1,450 টকাকৈ ধনৰাশি মুকলি কৰি দিয়া হ'ব আৰু ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 3,41,663 গৰাকী আৰু সৰ্বমুঠ যি ধনৰাশি ইয়াত খৰচ হ'ব সেইটো হ'ল 49.54 crore 49,54 লাখ টকা বুক গ্ৰাণ্ট হিচাপে ছাত্ৰ ছাত্ৰীসকলে 31 তাৰিখৰ দিনা আমি মুকলি কৰি দিম যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ ছাত্ৰাবাস বা ছাত্ৰীনিবাস হোষ্টেলত যিসকলে থাকে তেওঁলোকলৈ 7,158 টকাকৈ এনে 16,763 গৰাকী ছাত্ৰ ছাত্ৰীলৈ ধন মুকলি কৰি দিয়া হ'ব 31 তাৰিখে আৰু ইয়াত আমাৰ সৰ্বমুঠ ব্যয় হ'ব 11.998 কোটি টকা প্ৰায় 12 কোটি টকাৰ ধন আমি ইয়াত খৰচ কৰিম ইয়াৰ পাছৰ অন্য এটা আঁচনি আছে সেইটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া নামভৰ্তি কৰাই আছোঁ আৰু এই বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে যি ফিজ হ'ব লাগিছিল আমি মহাবিদ্যালয়সমূহক সেই পইচা প্ৰদান কৰোঁ মহাবিদ্যালয়সমূহে দুখীয়া ছাত্ৰ ছাত্ৰীৰ পৰা সেই মাচুলসমূহ নলয় ইয়াৰ বাবে 9খন বিশ্ববিদ্যালয় আৰু 337খন মহাবিদ্যালয়ৰ কাৰণে আমি ধন মুকলি কৰি দিম আৰু এই ধনৰ পৰিমাণ 22-23 বৰ্ষৰ বাবে 127,08,00,000 টকা আৰু যোৱা বছৰৰ 21-22ৰ যি বাকী আছিল সি হ'ল 57.78 সৰ্বমুঠ 183.87 crore এই ধনৰাশি আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহলৈ মুকলি কৰি দিম